উভতি নহাৰ কবিতা কবি নৱকান্ত বৰুৱা পাঠ সৈয়দ আফতাব হুছেইন। মই নাহো এবাৰেই আহি গুচি গলো উভতি অহাৰ কথা নাই। মই জানো কোনো নাহে মাথোন এই পৃথিৱীখনক ভাল পাই গলো। এই কথাটোকে কিমান বাৰ যে কলো, কিমান ভাৱেৰে কলো। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো। আলিৰ কাণৰ জাবৰৰ পৰাই এপা বকুল এবাৰেই তুলি ললো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বীণা। উহু সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। বকুল তলত পৰি ৰ'ব মইতো নহয়, কোনোবাই বুটলিব। মই নাহো, মই নোৱাৰো আহিব, নাহো হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহো। মই নাহো পৃথিৱী তোমাক ভাল পাই গলো, তথাপিও